স্বাগতম জানাইছো মোৰ এটা অন্য ভিডিঅ'লৈ আৰু আজি পবিত্ৰ ৰমজান ঈদ আৰু এই ৰমজান ঈদ বুলি আমি এটা বিশেষ মানুহ ঘৰত যাই আছো আমাৰ এই হাৰা আছে গুনু আছে তো ফাইনালি আমাৰ কৌশিকো বহি ললাক এতিয়া আমি ডাইৰেক্ট তাকে যাই আছো সেইটো কোৱা নাই মিটু কৰি থাকিলে ৰাইজে ধৰিব পৰা নাই মিটু কোন গতিকে কি হ'ব আজি কেনে হ'ব মজা লাগছে আজি সবে নতুনকে তুমি মিটুক লাগালে বনা ময়ূৰ পাই থাকো আৰু সমূহ ৰাইজক আমাৰ দিনমণি 360 এই 360 কুত্তা নলবেৰা কমেডি নলবেৰা কমেডি দিনমণি ডায়েৰী টিম ডায়েৰী আর চ্যানেল খুলছি তাহলে রাইজ তোমরা রাইজ এমকে চ্যানেল খুলছি নামেই পারিস আমি টিমৰ মানুহ এটা ফাইনালি কও এটা আছে দিনমণি ডায়েৰী যেটো আপোনালোকে চ্যানেল চাই আছে তো চাই থাকা তো আছে দিনমণি ডায়েৰী আৰু এটা দিনমণি ডায়েৰী আৰু লগতে ধুনীয়াকৈ আপোনালোকে চ্যানেলটো এনে সাবস্ক্ৰাইব কৰি লওক ভাল ভাল ভিডিঅ' পাই থাকিব আৰু এটা মানে ব্লগ চ্যানেল আৰু এটা আছে নিউ কমেডি আসাম যেটো লিংকটো মই তলত দি থৈছো ডেসক্ৰিপচনত তাতে যাই ধুনীয়াকৈ কমেডি ভিডিঅ' আপোনালোকে চাই ফেলে ভাল লাগে চ্যানেলটো সাবস্ক্ৰাইব কৰি থব আৰু এটা আপোনালোকৰ কথা কৈ নলবাৰী টাউনৰ ভিতৰত এফালে দেখোচোন মানে নলবাৰী টাউন খেলত মানে আইবেক গিলা আলা লাগা হৈছে আজিকালি আৰু বঙাইগাঁৱত যদি কাম কৰবে আৰে আমাৰ সেই নলবাৰী টাউনত সেইটো কাম কিয় কৰবে না মই বুজি নাপাওঁ তাৰে বঙাইগাঁও টাউনত এটা কাম কৰিছে যে ই ৰিক্সাখিনি অকল গলিৰ ভিতৰৰ যিখিনি ৰাস্তা সেইখিনি কাৰণে এলাও কৰিছে মানে টাউনৰ ভিতৰত আহিব নোৱাৰে যাৰ কাৰণে বঙাইগাঁও টাউনখন আচলতে সিস্টেমেটিক হৈ আছে এতিয়া আৰু আমি আহি পালো এই গণেশ মন্দিৰ আৰু গণেশ মন্দিৰ এইবাৰ যোৱা বছৰ ৰাসৰ আগে যিটো বৰছি বৰ ভাল লাগিছে চাইছোন এইটো বহুত ধুনীয়া লগা আছে গেটটো মানে বহুত কলা সংস্কৃতি যিখিনি আছে আমাৰ অসমৰ গোটেইখিনি বস্তু ইয়াতে দেখাৰ কাৰণে সক্ষম হৈছে গৰুকেইটা এতিয়া বৰ্তমান এই ঘৰত এই মাত্ৰ ভাত খাইছে ভাত খাই আহি কিটা আন্দে আইচক্ৰীমো ধৰছে আৰু যিটো কেমেৰা লৈ আছে সেই গৰু মানে কৌশিক সেই গৰুটো মানে খাই আছে আৰু যি নহওক এই চেগতে আপোনালোকক পবিত্ৰ ৰমজান ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে ভালে থাকক সুখী থাকক মানে হেপী থাকক আৰু ধুনীয়াকৈ আমি আহি বৰ্তমান এই কুমাৰ ভাস্কৰ বৰ্মা যিখন ইউনিভাৰ্চিটি সেই ইউনিভাৰ্চিটিখন পালোঁ এইখানে ইউনিভাৰ্চিটি অলপ আগত দেখি আছে এইগিলা যিগিলা বিল্ডিংগিলা দেখা পাই আছে এইগিলা চব কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ইউনিভাৰ্চিটি আমাৰ নলবাৰীৰ মানে ভাল লগা কথা এখন ইউনিভাৰ্চিটি এখানে এই চিনাৰীটো চাওকচোন মানে জাগা ভুল হৈ আছে তাৰমানে জাগাটো ভালকৈ চিনি পোৱা নাই কেনে ধুনীয়াকৈ এনেকৈ তাত গাইড কৰি আছে ভিডিঅ' কলত থৈ দি অ শংকৰদেৱ পিছত মাধৱদেৱ পাম না নাপাম ঘৰ বিস্ত্ৰী আহান হৈছে দেই আৰু ঈদ খাবা আহান হৈছে আমাৰ কি গোটাই নলবাৰীখন ঘূৰিলো আমি দেই তোৰ ঘৰ আমি আহি পালো এই তুমিতো বাটত ৰখি আছে কোনফালে হেপী ঈদ লাষ্ট কৰি আছে চলতো কেমেৰা আহিবা গেলি লাষ্টটো ভাঙি মেজি কৌশিক মই কৈছো বোলে যাম হয় কিন্তু খোৱাৰ নামত অত্যাচাৰ নকৰিবা ভাই আমি খোৱা মানুহ নহয় আমি যোৱা মানুহ মাৰামাৰি যাব ফাইনেলি আমি মৃত্যুটোৰ ঘৰ আহি পালোঁ মৃত্যু আমাৰ সন্মুখৰে আছে বহি আছে আৰু আমি দেখাটো পাইছি কোন কোন আছো আৰু এতিয়া আমি মৃত্যুহঁতে এতিয়া কিবা খোৱাৰ কাৰণে ৰেডি কৰিছে খোৱাটো দেখুৱাও না নেদেখাও ভাবি আছো দেখুৱাও না নেদেখাও দেখাব কি না কি দেখাব লাগিব গতিকে আমাৰ ছাৰে কৈছে দেখাব লাগিব তো প্ৰথম আহি পেলাই আমাৰ জুচ হা মেংগো জুচ আৰু আমি এতিয়া মানে চৰপাত খাই পেলাই এতিয়া মৃত্যুহঁতৰ বাৰীৰ পিছফালে আছোঁ এতিয়া বাৰীৰ পিছফালে চব দেখা পাইছোঁ এইবিলাক গাছ আছে আৰু চবতকৈ ভাল লগা কথাটো হ'ল কি মৃত্যুহঁতৰ ঘৰৰ পিছফালে কি সুন্দৰ মানে মুকলি পথাৰ আছে যিটো বস্তু আচলতে আমাৰ ফালে আচলতে নাই আমাৰ কৌশিক দাউৰি লাগে তাকেইতো বিদ্যা চিনাৰীটো চাকচোন বিদ্যা কি বম চিনাৰী হৈছে এই খালী পথাৰ আমি দেখিবই পাৰা হৈছি গৰু খাবা গেলি পথাৰ নহৈছে আৰু এফালে আহি পেলাই চাকচোন যিমান দূৰক গেলি দেখা পাই চব খালী সেউজীয়া পথাৰ মিটুকিয়া বিশেষ কওঁ যে আপোনালোকে যে মোৰ এই থাম্বনেইলগিলা যি দেখা পায় ভ্লগ চেনেলত হওক বা কমেডি ভিডিঅ'ত হওক যিগিলা থাম্বনেইল ফটোগিলা এই ফটোগিলা এই বছেই বনায় চব বছ ছাৰ এখেত মানে আমাৰ থাম্বনেইলৰ ছাৰ বাকী আমি ভিডিঅ' চিডিঅ' আমি কৰোঁ মানিবেগখনো ইয়ে লেখা মানে স্ক্ৰিপ্ট ৰাইটাৰ পাব আপোনালোকে মোটামুটি আগষ্ট মানত পাব নেকি পাবা লাগে আপোনালোকৰ কাৰণে বিশেষকৈ হ'ব পাৰে মিটু বহুতে আজিকালি ধৰক থাম্বনেইল মোকে বহুতে ফোন কৰি সোধে বা মেছেজ দিয়ে বা কমেণ্টত জনাই থাম্বনেইল ক'ত বনাওঁ কেনেকৈ বনাওঁ আচলতে মোৰ তাতে ক্ৰেডিট জিৰ' সেই মিটু সেই থাম্বনেইল বনাওঁ আৰু থাম্বনেইল ইউটিউব চেনেল এটাৰ কাৰণে থাম্বনেইলটো বহুত ইম্পৰ্টেণ্ট বহুত মেটাৰ কৰে যাৰ কাৰণে ক্লিকটো আচলতে থাম্বনেইল কৰে আৰু আপোনালোকৰ যদি কোনোবাই যদি থাম্বনেইল বনাব খোজে আপোনালোকে থাম্বনেইলখিনি মোৰ চাব দুটা চেনেলৰে আৰু সেনেহেন থাম্বনেইল যদি লাগে বা তাতকৈ যদি বেলেগ থাম্বনেইল লাগে
নহয় ও বিশেষকে মানে কি গ্ৰাফিক ডিজাইন গ্ৰাফিক্স ডিজাইনৰ ক্ষেত্ৰত যদি কাৰোবাক কিবা আপোনালোকৰ প্ৰয়োজন হয় এই মিটুক কণ্টেক্ট কৰিব ইনষ্টাগ্ৰাম আইডিটো মই তলত ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে কণ্টেক্ট কৰি যিকোনো গ্ৰাফিক্স ডিজাইনৰ কাম এই মিটুৰ থ্ৰু দি আপোনালোকে কৰিব পাৰিব গতিকে কাম এনাহেন কাম কৰিলে ভাল লাগে আৰু আজিকালি ইনফৰমেশ্যন টেকন'লজিৰ যুগ এই ইনফৰমেশ্যন টেকন'লজিৰ যুগত এনাহেন কাম কৰিব পৰাটো বহুত ডাঙৰ কাম যিটো মই কৰিব নোৱাৰোঁ বুলি নহয় একচুৱেলি চেষ্টা কৰিলে চবেই চেষ্টা কৰিলে চবেই কিন্তু ইণ্টাৰেষ্টটো ফিল্ডখন মানুহৰ চবৰে বেলেগ বেলেগ আমাৰ এই পাগলকেইটাই এতিয়া বিহুৰ মাজে মাজে হেৰি কৰি আছে কি পাগলা হৈছে আমাৰ মানে ইয়াতে তাৰ ইমান ধুনীয়া জেগা পাইছে ইহঁতে ফটো নুঠোৱাকৈ থাকিব পৰা নাই লাইন ধৰি আছো মিঠু পিচিব দিছি ইমান লাজকে চলি তোৰ মই ক'ব নোৱাৰোঁ তাৰপিছত আহিল আমাৰ বুট কল আপেল আৰু এনেকৈ খাবাই ধৰিলে বান্দাৰৰ দৰে আৰু এইবাৰ আহিল ধুনীয়াকৈ পোলাও এই দেখা পাইছে এই পোলাও এই নেমু টেঙা আছে আৰু চিকেন কেনেকৈ বজবিনে হা ইটো খুৱাইছ দা কিন্তু তামাম খুৱাইছ ভাই তামাম নে তামাম আৰু মই আচলতে এখন খালী থাল লৈছোঁ খালী থাল লোৱাৰ মূল কাৰণটো হ'ল কি মই নৰ্মেলি মই পোলাও নাখাওঁ বহুতে জানে এইটো কথা আৰু এতিয়া উপায় নাপালে অলপমান মই খাম আৰু বাকীখিনি মই মিঠুৰ লগত শ্বেয়াৰ কৰিম আমাৰ এই ৰাগ হয় এই মাত্ৰ বিদ্যা মাংস আৰু দি গৈছে এই যাক কেনাই নিতু কেনা পাইছে দেখা কেনাই গান বাজি আছে আমি এতিয়া গানৰ লগত তাল মিলাই আমি এতিয়া ধুনীয়া খাই আছো কেনাই মজা বেয়া কোৱা লাগবে মিঠুতে এইখিনিত বুজি আছে বিদ্যা কৈছো মিঠু এনেকৈ মানুহক অত্যাচাৰ কৰি নাপায় দে এই কি উগৰ চুগৰ অহা নাই নেকি তহঁতৰ হা এই আৰু মিঠা চিঠা আছে বিদ্যা দা এই আৰু বিদ্যা এই মাত্ৰ উগৰ চাৰি উঠিছিলোঁ গৰুৰ দৰেকে এই আহি পালাকে বেয়া নহয় পিঠা আৰু মিঠাই চাহ চেৱৈ বাকী আমাক কি কিবা ধ্বংস কৰা প্লেনিং আছিল নেকি আজি মিঠু কেমেৰা নথকা তাৰমানে কেমেৰা ফ্ৰেণ্ডলি নহয় মোৰ লগতে ফটো চটো নুঠে তুলিৰ বয়া পাই নহয় এদিনত সেই অৱস্থা আজি বিদ্যাৰ মই খাব নোৱাৰিম বিদ্যা কৈছোঁ মোৰ পেট ফুলি গৈছে মই পেট নাই বিদ্যা কৈছা নৰো আৰু মিঠু আৰু অত্যাচাৰ নকৰবে আৰু মিঠু তোৰ ঘৰত আহি পেলাই ঘুমাব লগা হৈছে গা বয়া লগা নাই পেট বয়া লাগছে আৰু পেট বয়া লগাৰ কাৰণটো হ'ল কি অভাৰহিটিং নেকি ডাই ফ্ৰম এটা ডাই ইন ডাই অন আৰু ফ্ৰম কেইটা হয় জানে ন আপোনালোকে ডাই ফ্ৰম অভাৰহিটিং এইটো মানে এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনত আছে ডাই ফ্ৰম অভাৰহিটিং আৰু যদি সেনেহেন কিবা হয় আপোনালোকে ভাল এটা ইউটিউবাৰ হাৰাই দিব আপোনালোকে অ' মিঠু বাই বাই দে থেংক ইউ আহিম তুমিও একদিন যাবা ঘৰ গোটেইটাকে লৈ যাবা আমি বিন্দাছ এনজয় কৰিম আৰু নেক্সট টাইম এতিয়া আৰু আমি এতিয়া এইফালে ৰাজাহঁতৰ ঘৰ পালোঁ ৰাজাহঁতৰ ঘৰতো সেই একে অৱস্থা একে খাদ্য কিন্তু এটা এন্ধৰ ঘৰত কৈ দিছোঁ যে আমি অলৰেডি খাই লৈছোঁ খাই লৈ পেলাই তাত বেছি খোৱা নাই এন্ধৰ এই কল চলে খাই আছে বেছি বহুত বস্তু খোৱা নাই জুচটো আছে এতিয়া ৰাজাৰ লগত চিনাকি কৰি দিওঁ ৰাজা কোন আচলতে ৰাজা এইটো ৰাজাহঁতৰ বাইদেউ ছোৱালী এইটো ভাগিন হাই বুলি কৈ দিয়া গান গরম লাগছে নাকি? মরম লাগছে গান চলি আছে আমার ভিডিও আমার সাবস্ক্রাইবার এগুলা তুমি তো
তোমাৰ ৰাণী বাইদেউ আৰু এটো মই বিশেষকৈ চিনাকি কৰি দি আছোঁ নেতা ভিতৰতে এইটো ৰাণী বাইদেউ মানে মোৰ যদি একমাত্ৰ বাইদেউ বুলি ক'ব লাগে এই ৰাণী বাইদেউ এইটোৱেই গতিকে বাকী কৈ আছোঁ লাহে লাহে বাকী মই আপোনালোকক এই অলপতে যি ক'লোঁ যি মানে চিনাকি বেলেগকৈ কৰি দি আছোঁ এইটো মোৰ বেষ্ট অফ দ্য বেষ্ট ফ্ৰেণ্ড মানে বেষ্ট ফ্ৰেণ্ড বুলি ক'লেও ভুল হ'ব আমাৰ সম্পৰ্কটো তাকে এইটো ৰাজা আচলতে আমাৰ দূৰ ভিডিঅ' বহুত আহিব লাগিছিল ইমান দিনে কিন্তু অহা নাইকে আমাৰ দূৰ ব্যস্ততাৰ কাৰণে মিলা নাই বাকী আজিৰ দিনটোত বিশেষকৈ মই এখন ঘৰত নাহাকৈ নাথাকোঁ আৰু মানে আজিৰ দিনটোত মই আৰু বিশেষকৈ মই মাতি পাইছোঁ আৰু অলৰেডি আপোনালোকে চালাক যি মই কিমান কি খাই আছোঁ উৎপাত চলিছে পেটটোৰ ওপৰত কিন্তু তথাপি মই এখন ঘৰ পাইছোঁ যাতে মই মিছ নহয় আজিৰ দিনটোত আৰু আজিকালি মিছ কৰিও পোৱা নাই আৰু এখন ঘৰ হৈছে মোৰ মানে ছেকেণ্ড ঘৰ সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ সেয়াই আৰু ঈদ নকৰোঁ চৌকিল থাকিল আৰু আমি আমাৰতো লাহে লাহে মিহিকে এটা দুটা ভিডিঅ' আমাৰ লাহে লাহে দিম আমাৰ আলিফ লাইলা মানে ৰাজাৰ মিছেছ কি ক'ব তোমাৰ কিমান ভাল মানে নামটো হৈছে আলিফা আৰু মই মৰমতে আলিফ লাইলা বুলি মাতো আলিফ লাইলা যি পুৰণা চিৰিয়েলখন আছিল আমাৰ দিনত সেইকাৰণে আলিফ লাইলা বুলি মাতো লাজ কৰি থাকে মানে মোৰ মিছেছৰ দ্বাৰা অলপ হাঁহিয়ে থাকে হাঁহি চম্পা কৈছে মোৰ আম্মা মানে সৰুৰ পৰাই আম্মা বুলি মাতি আছোঁ এতিয়াও মই আম্মা বুলি মাতি আছোঁ আৰু আব্বা বুলি মাতোঁ মানে ৰাজাৰ দেউতাকো আৰু চবতকৈ ডাঙৰ কথা এখন ঘৰত মোক মানে ৰাজাক যিমান মৰম কৰে তাতকৈ মোক বেছি মৰম কৰে আৰু ঠিক উল্টোটো আমাৰ ঘৰত মোতকৈ তাক বেছি মৰম কৰে ৰাজাক মৰম কৰে আৰু এনেকৈ মৰম গিলি আমাৰ আছে আচলতে কেতিয়া গেলি থাকোঁ নাজানো সদায় থাকোঁ জীয়াই থকা গেলি থাকোঁ আৰু সকলোগিলা পিছতো থাকিব লাগিব আৰু এটা ডাঙৰ কথা আমাৰ মাধ্যমৰ বেমাৰী কিন্তু আম্মাটো খাওঁ ভালকৈ খাওঁ